পৰাই প্ৰদান কৰিব আমাৰ লক্ষ্মী বাইদেৱে। আনগৰাকী আমাৰ অনিৰুদ্ধ জিলা আয়ুক্ত স্বৰাজ বৰণ আছে আৰু জনাইছে মানপত্ৰ প্ৰদান কৰিব মাননীয় আয়ুক্ত মহোদয়। আমি আশা কৰিম আজিৰ এই অনুষ্ঠান কল্যাণ দিৱস উদযাপন কৰা ওদালগুৰিটো কি ক'ব ছাৰ? লোককল্যাণ দিৱস আমাৰ চৰকাৰে 1922 চনত আৰম্ভ কৰিছিল আৰু এই দিৱসৰ জৰিয়তে লোককল্যাণ যিটো পুৰস্কাৰ এইটো দিয়াৰ ব্যৱস্থা কৰা হৈছে ডিষ্ট্ৰিক্ট লেভেলত। আৰু ডিষ্ট্ৰিক্ট লেভেলত যিখিনি অৰাজপত্ৰিত বিষয়া তেখেতসকলক যোনে কামৰ ক্ষেত্ৰত যথেষ্ট ছিনচিয়াৰ হয়, যথেষ্ট ডেডিকেটেডলি কাম কৰে, তেনেকুৱা কৰ্মচাৰীসকলক দিয়াৰ ব্যৱস্থা আছে। এই অনুষ্ঠানটো যথেষ্ট ইম্পৰ্টেঞ্চ আছে আৰু তাত আমাৰ সকলো আজি মই ডিপাৰ্টমেণ্টক কৈছোঁ যাতে তেখেতসকলৰ আমি যেনেকৈ আয়ুক্ত কাৰ্যালয়ৰ পৰাই নহয়, আয়ুক্ত কাৰ্যালয়ৰ লগতে অইন ডিপাৰ্টমেণ্টৰ যিটো পাৰ্টিচিপেট কৰে। আৰু এই অনুষ্ঠানটোৰ আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথা হ'ল আমাৰ অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী স্বাধীন ভাৰতৰ সেই মুখ্যমন্ত্ৰীজনৰ আজি মৃত্যুতিথি পুণ্যতিথি আৰু সেই পুণ্যতিথিত এই অনুষ্ঠানটো প্ৰতি বছৰে 22 চনৰ পৰা পাতি থকা হৈছে। ইয়াৰ পৰা কৰ্মচাৰীসকলক অলপ উৎসাহ দিয়াৰ কাৰণে চেষ্টা কৰিছে যাতে কৰ্মচাৰীসকলে ৰাইজৰ কামত ব্ৰতী হৈ ৰাইজক সহায় কৰি দিব পাৰে। ইয়াৰ উদ্দেশ্য এইটোৱে আৰু আমাৰ অনুষ্ঠানটো ইয়াতো ভালকৈ হৈ গ'ল। আমাৰ আয়ুক্ত কাৰ্যালয়ৰ 2জন কৰ্মচাৰী, এজন ছিনিয়ৰ এছিষ্টেণ্ট আৰু এজন MTS আমাৰ জাৰিকাৰক, তেখেতক মানে এই পুৰস্কাৰে সন্মানিত কৰা হৈছে। আজি অভিভাৱক মন্ত্ৰী অহা কথা আছিলে। আমাৰ আচলতে গোটেই অভিভাৱক মন্ত্ৰীৰ লগতে আমাৰ যিখিনি MLA আমি সকলোকে মাতিছিলোঁ, কিন্তু আজি মানে বিভিন্ন জেগাত বিভিন্ন কাম থাকে আৰু সেইকাৰণে তেখেতসকলে আহিব নোৱাৰিলে। আৰু আহিব নোৱাৰাৰ কাৰণে তেখেতসকলে মোক জনাইছে যে বহুত কামত মানে ইমান দূৰৰ যাবলৈ আৰু তাৰোপৰি মাজবাট এৰিয়া বিভিন্ন এৰিয়াত অলপ পানী আহিছে, সেইকাৰণে আমাৰ ৰাইজৰ প্ৰতিনিধিসকলে অলপ বানপানীৰ কাৰণে তেখেতসকলে ৰাইজৰ মাজলৈ গৈ আছে, সেইকাৰণে আহিব পৰা নাই। ছাৰ, যিহেতু এতিয়া অন্য এটা প্ৰশ্ন আহিছোঁ, যিহেতু এতিয়া বানপানীৰ সময়, আমি দেখিছোঁ আজি আপুনি ৰাতিপুৱা ভাগৰ পৰা বিভিন্ন প্ৰান্তত বানপানীক লৈ খবৰ কৰিছে। আমাৰ জিলাখনৰ ছাৰ কোনখিনিত আচলতে বিশেষকৈ এফেক্টেড হোৱাৰ খবৰ? আচলতে বানপানীত আমাৰ যিটো মানে অইন ঠাইত যেনেকুৱাকৈ বানপানী হয়, সেই বানপানীটো ইয়াত তেনেকৈ দেখা নাযায়। ইয়াৰ গোটেই নদীবিলাক বাম, যেতিয়া পানী পাহাৰৰ পৰা নামি আহে বহুত স্পীডত আহে আৰু তৎক্ষণাতে পানীটো শেষ হৈ যায়। আজি মই যিখিনি জেগাত গৈছোঁ মাজবাট এৰিয়াৰ, মই তাতে ৰাতিপুৱা মানুহবিলাকে কৈছে যে ৰাস্তা তল গৈছিল। ইভিন মই যেতিয়া গৈ আছোঁ তেতিয়াও কিছু অংশ মানে কি হয় পানীত ডুব গৈ আছিল। মই 20 মিনিট পাছত ঘূৰি আহিছোঁ, যিখিনি জেগাত ডুব গৈছিল সেইখিনিতো পানী নোহোৱা হৈ গৈছে। পানীটো কমি যায়, কিন্তু যেতিয়া মানে আহে তেতিয়া মানে কি হয় ক্ষতি অলপ কৰে আৰু সেই ক্ষতিখিনিৰ আমি বুজ লৈছোঁ। আমাৰ নিয়ম অনুযায়ী সেই ক্ষতিখিনি আমি তাক মেৰামতি কৰা যাব আৰু ৰাইজৰ সুবিধা অনুযায়ী মেৰামতি কৰি ৰাইজক যাতে সুবিধা কৰি দিওঁ তাৰ চেষ্টা কৰা যাব। তাৰোপৰি কলাইগাঁও এৰিয়াটো আমাৰ অলপ পানী হৈছে আৰু অইন ঠাইত তেনেকুৱাকৈ বেছি ধৰণৰ মানে পানী হোৱাৰ খবৰ এতিয়ালৈকে পোৱা নাই। ছাৰ, গৰমদিনৰ নদীৰ যিটো মাথাউৰি সেইটো কিন্তু যিকোনো মুহূৰ্তত মানে খহি যোৱাৰ এটা অৱস্থা আধৰুৱা কৰি থৈ গুচি গ'ল। সেইটোত মানে কি হৈছে, মই ৱাটাৰ ৰিচোৰ্চত যিজনৰ কথা পাতিছিলোঁ, আগৰ কণ্ট্ৰেক্টৰজন তেখেত গুচি গ'ল, নেক্সট কণ্ট্ৰেক্টৰ দিম বুলি কৈছে আৰু দিয়াৰ লগে লগে কামখিনি আৰম্ভ হ'ব। আৰু এইটো মই মানে গোটেই ডিপাৰ্টমেণ্টেলি কথাখিনি পাতি ল'ম কেনেকৈ কামটো কৰিব পাৰোঁ।